এতিয়া মানে কি জানো তো পেলু হৈছে ন তো এতিয়া যদি পুকুৰৰ মিঠা অলপ ঘঁহি থৈ দিওঁ মিঠা গোন্ধ পাই পেলাই পেলু বাহিৰলৈ আহিব হে পাপা কাজিয়া লাগিব নালাগে থ যি হ'ল হৈছে আৰু সেইবুলি কি তই কাজিয়া কৰিবি কিয় নেকি এতিয়া নাই মাই নাই মই ইয়াক এসেকা দিহে এৰিম আজি হল বুলি মানুহে এনেকুৱা কৰিব লাগে নেকি শুনচোন বাবা সিটো ধেমালিতে কিবা ক'ব পাৰে দেচোন বাদ দে এইবিলাক ধেমালি এনেকুৱা কিবা ধেমালি কৰিব পাৰে নেকি মানে মই যাওঁ ইয়াক যতে পাওঁ ততে কোবা মুঠাই মুঠাই তই গলি আছে ঘূৰি আছোন আল্লাহ মোৰ ছাত্ৰ আছে ধুই ধৰিবি কাজিয়া লাগিব হলে মাৰা পিতা ৰচোন ময়ো যা পিছে পিছে ঐ নাযাবি ৰ গৰম দিনটোৰ পৰা শান্তি নাই বিলৰ পাৰতে বহি ভাল লাগিছে ধুনীয়া বতাহ মাৰিছে চালা মোৰ লগত ধেমালি চিনি পাবি ৰ বাপেৰ অভিক ধেমালি হল বুলি মানুহে এনেকে কৰে অভিজ্ঞতা তুমি সময়ৰ আগত টিকনি দিলে কলৈ যোৱা এই তিনি ওলাই খা খঙৰ আগত টিকনি নহয় টিকনি আগত খং কথা ক'ব লাগে চালা বুঢ়পক এহে হ'ব দে অভিজ্ঞতা মোৰে ভুল ভাবিছে পিছে তুমি ক'ত যোৱা হাৰি ৰ মিঞ্জুক দেখা পাইছিল নেকি মিঞ্জুক কালিয়ে দেখিছিলো আজি নাই ক'ত জানো সি আছে মই তাক আজি পালে খুদাই নেৰো সি কি কৰিলেনো তই সেইবিলাক একো বুজি ৰ মনে মনে থাক মই বুজি নাপাওঁ দে বাদ দে সেইবিলাক লোকৰ কথা মই নিজে বহি থাকাই ভাল পুৰা ঠাণ্ডা ঠাণ্ডা বতাহ নাই মাছলে গৈছিলো আজি মাহী অহা কথা আছিলে সেই ঘৰলৈ যাওঁ ৰ আহিলে চাগে তোমাকে নাপালে মৰু মৰু যেন লাগে তুমি শুনবো জানে আছো মই কিদৰে চালা চাইকেলখন ভাল হৈ থকা হয় ফুৰিব যাবৰ কাৰণে চাইকেলখনো বেয়া হ'ল নহয় ৰাজেশক ক'লে বাকীকে ভাল কৰি দিব চাই লওঁ আজি গধূলিকে যাব পাৰোঁ গধূলি হ'বলৈ চাইকেলৰ লিক মাৰে ঐ মুখ্য ক'বলৈ তই কোন কি নিউল মুখা তই ইমান সাহস হ'ল তোৰ একে চৰত গাল ফালিম চৰি মিঞ্জুদা মই মানে ভুলতে ওলাই গ'ল দে বাৰু বাদ দে চৰি তই ক'ত যাৱ মই ক'ত যা সেইটো বাদ দে তোৰ যে আজি পিঠি দুফাল হ'ব সেইটো কিন্তু খতম কি বুলি ক'লি কাৰ পিঠি দুফাল হয় কোনে কৰে মোৰ পিঠি দুফাল অভি দাদাই তোক বিচাৰি ফুৰিছে পুৰা খঙত কিবা বোলে জগৰ লগাইছিলি খালত পচা কালি কৰা ঘটনাটো নহয়তো হে মিঞ্জুদা ওপৰলৈ মুখ কৰি কি ভাবি আছ নাই একো হ'ব নাই মই বেলেগ কথা ভাবিছো দে হ'ব দে নহ'লে মই গৈ থাকো হেই যাওঁ তই গৈ থাক যা মোৰ এনেই ডিষ্টাৰ্ব কৰি নাথাকিবি কি কৈ থৈ গ'লি অভি বাৰু সেইটো কথাই মোক খং কৰি আছে নেকি বাৰু জহগা দেখা যায় বাদ নাই লকডাউনৰ পৰা একো কাম চাম নোলোৱা ঘৰতো খোৱা বোৱা বহুত অসুবিধা চলিছে ক'ৰবাৰ পৰা যদি কিবা এটা মেনেজ কৰিব পৰা হয় ইয়াক মই পালেই মাথা ভাগিম য'তে পাওঁ ততে মাথা ভাগিম কুকুৰৰ পুতেকে মোক এনেকুৱা গতি কৰিলে হেই বাবা তই কিয় এনেকে বকি আছ আৰু তই ইমান বেয়া কথা কৈ আছ যে নহয় মানে খুৰা মিঞ্জুৱে মানে মোক গোটেই শেষ কৰি দিলে খুৰা কি শেষ কৰি দিলে বাবা কচোন কথাটো কচোন সেই ওপৰৱালা মই বাৰু খুৰাক কথাটো কওঁ কেনেকৈ বাবু কি ভাবি আছা কোৱাচোন কথাটো কি হ'লনো নাই দিয়ক খুৰা একো নাই আৰে কিবা এটাতো হৈছে কোৱা নাই দিয়ক খুৰা একো নাই মই ইয়াক পালে আজি দিমেই হাও এই মোৰ কথা নুশুনি পেলাই গুচি গ'ল যে কাৰণটো কি বাবু ৰচোন ৰ হেৰি চলিহা কিয় ইমান চিঞৰ বাখৰ লাগি আছে আপুনিও আহকচোন মোৰ পিছে পিছে আহকচোন হে মানুহজনে একো নোকোৱাকৈ গুচি গ'ল যে এনেকৈ কথাটো কি এই ময়ো যাই আছো সেইটো তোৰ ভুল নে মোৰ ভুল মই তোক এনেকৈ কৈছিলো তই সঁচা বুলি কিয় ভাবি ললি মানুহক যেতিয়া ক'ব তেতিয়া সঁচা বুলি ভাবিবই একে গুচাই দাঁত ভাগি দিম মইতো তোক এনেই ধেমালিহে কৈছো সেইটো কাৰণে তই সঁচা বুলি কিয় ভাবিব লাগে ঐ গেৰাখালত পচা এটা কথা তই মনত ৰাখি ল মোৰ নাম অভি হয় অভি আৰু তোক মই কেতিয়াও সোধাই নাযাওঁ যা ঘণ্টা কি কৰিবি একো কৰিব নোৱাৰ লাখতি এপাত আছে চাউল ঐ কি কৰ কোন আছে মোক বচাই মোক মাৰিব এতিয়া ঐ তহঁতে কিয় মাৰা পিতা লাগি আছ
দেখিছানে মোক অভিয়ে কেনেকৈ মাৰিবৰ কাৰণে খেদি আহিছে কুকুৰ মই তোক মাৰিছো নে এই ৰ'বাচোন ৰ'বা অভিৰূপা কি হৈছেনো কচোন কথাটো তোমালোকৰ হৈছে কি তোমালোকে কিয় কাজিয়া কৰি আছা খুৰা মোৰ গাত কোনো দুখ নাই অভি এনেই মাৰিব আহিছে মোক কি ক'লি তই তোৰ গাত দুখ নাই কি কথা ক'ব আহিছ অভি হৈছে কি তোৰ কালি মোক শেষ কৰি দিলে বুজিছ হাও অভি কিয় কান্দি আছ আৰে কি কৰিলে তুমি কোৱাচোন সি কৈছো শুনক কালি মানে আমি প্ৰকাশ মই বিকি আবেলি তিনিটা বহি আছিলো তাৰপিছত বিকিটো মনত আছে নে জন্মাষ্টমী দিনাখন তামাম ফূৰ্তি কৰিলো দেই মোৰো তামান ভাল লাগিল দেই সেইদিনাখন ৰচন তোৰ যে নাইকল ফালুদা যে হাতখন কাটিছিল তো ভাল হ'ল জানো এই হ'লে কেতিয়াবা ভাল হ'লে হেণ্ডছা প্লাছ লগাই দিলে একদম পুৰা শুকাই গ'ল অৰে কি হ'ব মই একদম পুৰা পেঞ্জন ফালি গ'ল নহয় কোনে জানো নাইকল গছত একদম গজালো মাৰি থৈছে বে বাৰু বাদ দে ঐ অভি তোৰ কি হ'ল তই যে মন মাৰি আছ অৰে তই কিয় এনেকে বহি আছ কি হৈছে তোৰ আয়া পেটটো তামান বিষাই আছে বুজিছ পেলু হৈছে বোলে মোৰ কি কয় তোৰ সঁচা পেলু হৈছে সেইটো চিন্তা নকৰিবি শুকুতা তিতা দবাই খাই দিবি পেলু মৰি যাব সেই মনে মনে থাক ক'ৰ কি যে এইগাল বকি থাক নহয় তহঁতে তোৰ আকৌ ভালৰ কাৰণেহে কৈছে তই কিয় বেয়া পাইছ जिंदगी में करना भी मुझसे दोस्ती जिंदगी आ रहा हूं मैं হয় সি কি হলে তহঁতৰ মই খেয়ালৰ গতিটোৰ নিচিনা মুখখন ভাঙকে মেলি থৈছ যে ঐ মোক চম্ভালি কথা কবি নহলে একে চৰত গাল ফালি দিম এটাহে ঠাগুৰি দিম ক'ত লুটিখা পৰিব ঠিক নাই পাগল পাগল কথা বকি নাথাকিবি যা ইয়াৰ পৰা ঐ বিকি ৰচোন ই কিবা কয় হ'বলা ৰচোন মিঞ্জু কিবা পেলু চেলু মাৰা ঔষধ তই জানো নেকি আৰে জানো তো তই মোক ইমান সময় সোধাই নাই কি এটা সঁচা জানো দেচোন দে ক তেনেহ'লে কি কথা কম কিন্তু এই বান্দৰকেইটা আগত নহয় গৈছো তেনেহ'লে ঐ বিকি কি বা বুজিছে ঠিক নাই অৰে মই তাকে ভাবিছো কি বা কৰিব এইটোৱে মই ইয়াক বিশ্বাস কৰিবই টান পাওঁ অৰে তই ঠিকে কৈছ তই হেল্প কৰাৰ কাৰণে যে তোক কিদৰে ধন্যবাদ জনাম মোৰ ভাষাই নাই বুজিছ সেই অভি কি কথা কওঁ ধন্যবাদৰ কথা কৈছ নাই দে আমি বন্ধুৱে এজনে সিজনক হেল্প কৰিব লাগে ন অৰে ঠিক কথা কৈছ হ'ব দে মই এতিয়া ঘৰলৈ যাওঁ তই কৰা দৰে মই কামটো কৰিমগৈ দে এতিয়া তেনেহ'লে জানো যাওঁগৈ দে বস্তু দোকান পালোহি ৰহ মিঠাই অলপ লৈ লওঁ পইচা ইমান নাই 10 টকামান আছে হ'ব দেই তাই হ'ব অভি দেখোন কিবা কিনিবানে আহা মানে খুৰা আপোনাৰ তাত বোলে মিঠৈ পায় আছেনে বাৰু মিঠৈ আছে আহা দে পালো কেনেবাকে মিঠৈ আৰে কি ভাবি আছে কিমান লাগে মিঠৈ কোৱা হেৰি মানে একো ভাবা নাই দিয়ক মানে মোৰ ঔষধজনহে লাগিছিল বেছি নহয় মানে 10 টকামান দিয়কচোন 10 টকাৰ মিঠৈ নাপাবা নহয় তুমি সেই কি কথা কয় হে 10 টকা মিঠৈ নাপায় আৰু মই তোক ঔষধলৈ খুজিছো ঔষধলৈ দিবলৈ টান পাওঁ নেকি মানুহক এটা বেমাৰৰ পৰা উপকাৰ কৰিব লাগিব ঔষধ মানে কি বুজি নাপাওঁ নেকি দিয়া হ'ব দিয়া দিছো লোৱা কি কথা কয় কটিত চাউল ধুই খোৱাটোৱে 10 টকাত বোলে মিঠৈ নাই মোৰ এইবোৰ কিহে কামুৰি আছে কিহে কামুৰিলে মোক মাই মোক কিহে কামুৰিছে এইবিলাক মই ইয়াত আছো মোক কিবা পৌৱাই কামুৰিছে এইবিলাক চবে মিঞ্জু কাৰণে হৈছে মা নিজে কি কৰিলে পৌৱা গুচাই দে ভৰিত কামুৰিছে ভৰিত কোবাই দে মানে মই অথনি মোৰ পেলু হোৱা বুলি কোৱা কাৰণে মিঞ্জুৱে মোক ঔষধ দিছে শিকাইছিল সেইটো লগাই দিয়া কাৰণে এনেকুৱা হ'ল কৈছো ৰচোন কথাটো কি কচোন কথাটো মানে কি জানো আমাৰ যে পেলু হয় পেলু কি সৈতে জানো না সেইটো কথা আৰু সুধিব লাগে নেকি আৰু পেলু মিঠা খোৱাৰ কাৰণে হয় মিঠা বস্তু বেছিকৈ খালে পেলু হ'ব আকৌ সেইটোৱেতো কথা পেলুৱে সদায় মিঠা ভাল পায় হয় নহয় কচোন মিঠা ভাল পায় বুলি জানো কিন্তু দেচোন কথাটো কি কয় এতিয়া মানে কি জানো তোৰ পেলু হৈছে ন তই এতিয়া যদি পুকুৰৰ মিঠৈ অলপ ঘঁহি থৈ দিয় মিঠা গোন্ধ পাই পেলাই পেলু বাহিৰলৈ ওলাই আহিব কি কথা ক'ব আহিছ মিঠৈ ঘঁহিলে বুলি পোকত
পেলু ওলাব নি আৰে ভাই আগতেতো কৰিল ন তাৰপিছতে গম পাবি হয় দে হয় তাৰপিছত মোৰ নাম লৈ থাকিবি মিঞ্জু মিঞ্জু ই সঁচাই কৈছে নে মিছাই কৈছে বাৰু যি হয় দেখা যাব ঐ কি হ'ল কিয় এনেকে চাই আছ কি ভাবি আছ হে নাই একো কথা ভবা নাই দে কি হ'ল ক কামটো কৰিবিনে মানে মই কৰাৰ দৰে তাকে ভাবিছো মিঠৈ বা ক'ত পাওঁ এতিয়া হেই মিঠৈৰ কথা টেনশ্যন লৈছ আমাৰ বস্তু দোকানত যদি বস্তু দোকানত মিঠৈ বেচে না আজিকালি তাতে যাব লাগিব পুৰাকে লগাই পেলাই শুই থাকিলে হ'ব ন লগাই পেলাই শুব লাগিব ন যেনেকে বিঘা হ'লে বাকনলা চাউল লেপি পেলাই থৈ দিয়ে ন তেনেকে তই মিঠৈ লেপি পেলাই থৈ দিবি বাছ পেলু আহিব নিদিলে তহঁতৰ কিছুমান কথা জমনি সি মানে কিবা বুদ্ধি দিয়ে মিঠৈৰ খুটিত লগালে পেলু উলিয়াব বিচাৰে মিঞ্জু তইনো কিয় এনেকুৱা কৰিব লাগে নাপায় নহয় এনেকুৱা কৰিবলৈ মানে খুৰা তই যদি এইটো ঔষধ নিদিলে যদি কিবা খাবলৈ দিলেহেঁতেন মানুহ মৰি গ'লহেঁতেন নাই কটিত মিঠৈ লগাইছে ঐ ফেব্ৰিকৰ নিচিনা লাগিছে নাই আঠা ঐ বিকি কৈ দিছো দেই তই আৰু পাগলৰ নিচিনা উল্টা পুল্টা কৈ নাথাক হ'ল দিয়া এতিয়া তোমালোকে কাজিয়া পেচাল নকৰিবা দেই নাই খুৰা ইয়াক মই দিমেই আজি আৰে মিঞ্জু ভাই কি ৰৈ আছ ভাগ আবে এই পলালে কোন থৈ ইয়াক